Friends, welcome back to a new another vlogs. আৰু মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে বহুত বেছি স্বাগতম আৰু জনাইছোঁ। এয়া আহি থাকোঁতে দেখা পালোঁ এয়া সৰু সৰু ল'ৰা ছোৱালী কিছুমানে এই দোকানে এনেদৰে বিহু নাচি আছে আৰু তেওঁলোকে সংস্কৃতিটোক ধৰি ৰাখিবৰ চেষ্টা কৰিছে এনেকৈ বিহু নাচি আৰু লগতে ধৰক কিছু 2 টকা পাইছে আৰু সেয়াৰে তেওঁলোকে ধৰক কিবা খানা খাব বা কিবা কৰিব এইবিলাক। তো ভাল লাগিল দেখি এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰচেষ্টা। আৰু মনপুৰত চলি আছে বাসন্তী পূজা এতিয়া, আৰু মই গৈ আছোঁ পলাশবাৰী ঘাটলৈ। গাইজ আহি পাইছোঁ মই এতিয়া বৰ্তমান পলাশবাৰী ঘাট। আৰু পলাশবাৰী ঘাটত মানে আজিকালি অষ্টমীত অস্থি অটোৱা মানুহ ইয়াত ভৰ্তি হৈ যায়। বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আজিকালি পলাশবাৰী ঘাটত। আগতে মেইনলি শুৱালকুছি ঘাটত গৈছিলে ইয়াৰ মানুহখিনি, কিন্তু আজিকালি ইয়াতে কৰে সকলে। আৰু মই একবাৰ ইয়াতে চাবলৈ আহিছোঁ কেনেকুৱা কি পৰিস্থিতি হৈছে, আপোনালোকক অকণমান দেখাওঁ কেনেকুৱাকৈ কি হৈ থাকে ইয়াতে, কিমান মানুহ হয়। আৰু গাইজ এয়া হৈছে আই লাভ পলাশবাৰী মানুহ, দূৰ দূৰণিলৈকে মানুহ আছে। এয়া গোটাই দূৰ দূৰণিলৈকে মানুহ, এইটো হ'লেও দূৰ দূৰণিলৈকে মানুহ। এইফালে আছে জাহাজ। মই আছোঁ বৰ্তমান এখন জাহাজৰ ওপৰত, মানে চাব পাৰে এইখন জাহাজ। তো ব্ৰহ্মপুত্ৰৰ মানে ঘাটত, ব্ৰহ্মপুত্ৰৰ নদীৰ পলাশবাৰী ঘাটত আছোঁ। তো ইয়ালৈকে আহিছিলোঁ, ভাবিছিলোঁ ইয়াৰ পৰা জাহাজ মানে যাব শুৱালকুছিলৈকে, ফেৰী যাব, কিন্তু চোন নাই ফেৰী, যাব লগা ফেৰীয়ে নাই ইয়াতে। গতিকে আৰু ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব লাগিব যি কি নহওক। কিন্তু ইয়াতো এইবাৰ বহুত ডাঙৰকৈ হৈছে, এই যি অষ্টমীত যি এই অস্থি অতাই ইয়াতো বহুত মানুহ হৈছে। আৰু মোৰ পিছফালে বৰ্তমান চাব পাৰে আপোনালোকে বহুত মানুহ আছে পিছফালে, আৰু দেখাই আছোঁ আপোনালোকক গোটাইখিনি ইয়াতে। এইফালে গোটাই মানুহ চাব পাৰে, কিমান মানুহ চব এই অস্থি অতোৱা। গাইজ এই ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত বা এনেকৈ ব্ৰহ্মপুত্ৰ ঘাটত যি অস্থি অতোৱা যি এটা পৰম্পৰা, এই পৰম্পৰাটোৰ মতে যি লোকবিশ্বাস আছে যে অশোক অষ্টমীৰ দিনটোতে গংগাৰ পানী ব্ৰহ্মপুত্ৰৰ বুকুৰে উজুৱাই আহে বুলি জনবিশ্বাস আছে। আৰু যিহেতুকে সকলোৱে গংগাত গৈ অস্থি বিসৰ্জন কৰিব নোৱাৰে, তাৰ বাবে এয়া ব্ৰহ্মপুত্ৰতে সেই অস্থি বিসৰ্জন কৰে। আৰু তেওঁলোকে জ্ঞান কৰে যে এয়া গংগাৰ বুকুতে তেওঁলোকে অস্থি বিসৰ্জন কৰিছে। যিমান দূৰলৈকে চাই সিমান দূৰলৈকে মানুহ আছে ইয়াতে পুৰা, আৰু কাষতে ব্ৰহ্মপুত্ৰ নদীটো। আৰু গাইজ এইখন হৈছে পলাশবাৰী নদীৰ ঘাটতে এইখন খুব সুন্দৰ এখন পাৰ্ক বনাইছে। বহুত বেছি একো ৰমক চমক নহয়, কিন্তু এখন সুন্দৰ পাৰ্ক। আৰু মানে গধূলি যিহেতুকে মানুহবিলাক ফুৰিবলৈ আহে, তেতিয়া সৰু ল'ৰা ছোৱালীবিলাক খেলিব পাৰে, ফূৰ্তি কৰিব পাৰে তাৰ কাৰণে। আৰু এয়াই আছিলে মোৰ এটা চিম্পুল ভিডিঅ' অষ্টমীত পলাশবাৰীৰ অস্থি বিসৰ্জন স্থলীৰ